সো মোৰ মৰমৰ বন্ধু বান্ধৱীসকল এণ্ড মোৰ দাদা বাইদেউ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম এণ্ড নমস্কাৰ জনাইছোঁ। চ' আজি আহিছোঁ মই নবীন ভাই ষ্ট'ৰ মানে অজয় ইলেক্ট্ৰনিক্স। তো এইখন আছে বকিছৰ চাৰিআলিত। লোকেশ্যনটো কৈ দিম, লোকেশ্যনটো ভালকৈ কৈ দিম। চ' আহিছোঁ আজি নবীন ভাই ছেকেণ্ড ষ্ট'ৰ। তো আপোনালোক বকিষ্টত তো ভালদৰে ষ্টক দেখুৱাম। চ' এবাৰ দেখুৱাই দিয়া একদম মেলা এখন দেখুৱাই দিয়া একদম দেখিছে A to Z। এইপিনৰ পৰা চাব গ'লে এইপিনে কিন্তু আইফোনৰ ষ্টকটো কম আছে। তো আইফোনো দেখুৱাই দিয়া, আইফোনৰ ষ্টক কম আছে। যি গতিকে আমি ভিডিঅ' বনাই মোবাইলটো চেল হ'লতো চ' অলপ কম আছে। চ' ষ্টক আহি থাকে গৈ থাকে। এইটোতো মোবাইলৰ দোকানে এনেকুৱা দিয়কচোন, দোকান যি গতিকে কয় দোকান কাক কৈছে গৈ থাকিব আহি থাকিব গৈ থাকিব আহি থাকিব। তো তাৰ মাজতে আপোনালোকে ভিডিঅ'টো চাই কিনে অলপ সময় চাই চ' আপোনালোকৰ পচন্দৰ মোবাইল লৈ যাওক, এণ্ড্ৰইড আইফোন। চ' এইটো কাৰণে আহোঁ। তো ধুনীয়া চাপ ব্লগলৈ আপোনালোকে স্ক্ৰিপ্ট লগাকৈ ভিডিঅ'টো চাই থাকক, ধুনীয়া চাপ ব্লগ। তো যিসকল নতুনকৈ চাই আছে তেওঁলোকক কৈছোঁ ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু যিসকল ইমান শ্বেয়াৰ কৰক। তো চ' গাইজ দাদা কেনেকুৱা খবৰ? ভালে আছে? বহুত দিন পিছত লগ পালোঁ আপোনাক। তো ষ্টকো আপোনাৰ বাবাল আছে। তো তাৰ মাজত আইফোন কম আছে, একো নাই বাৰু, আইফোন কম আছে একদম। চ' দেখুৱাই দিছোঁ আপোনালোকক আইফোন এইটো যে দেখুৱাই দিলোঁ। ইপিনে এণ্ড্ৰইড চাব পাৰে। চ' এণ্ড্ৰইড আজি নবীন ভাই ষ্ট'ৰৰ পৰা কিমান পৰা ষ্টাৰ্টিং প্ৰাইচ কম ৰেঞ্জত? এণ্ড্ৰইড ষ্টাৰ্টিং আছে 4,000ৰ পৰা। 4,000। চ' এইটো 4,000 টকাৰ পৰা ষ্টাৰ্টিং। কি হয় MI 6A? MI 5A 5A 2GB 16GB এইটো ডিছকাউণ্ট আহি যাব তোমাৰ 500 মান আহি যাব। 4,000 দি দিবা, 4,000 দি দিবা। 4,000 পাই যাব লয় MI 5A। তো কি লাগে গাইছ? 4,000 পাই আছে, 500 টকা লগত ডিছকাউণ্ট। এইটোৱে হ'ল নবীন ভাইৰ দোকান। তো গাইছ কি লাগে নেক্সট কি দেখুৱাবা? নাই সেইটো চাই লোৱা, C3 চাই লোৱা। C3 3GB ৰেম হয়, ভাল ফোন হয় একদম, ডাঙৰ ডিছপ্লে। তোমাৰ 3GB 32GB 6,500 আছে। এইটোও 500 ডিছকাউণ্ট আহি যাব, 6,000 আহি যাব। 6,000 টকা দি দিবা। পোকো হয় চাব আপোনালোকে, পোকো C3। তো নেক্সট কি নাৰ্জো চাই লোৱা, নাৰ্জো 20A ৰিয়েলমিৰ হয়, 4GB 64GB হয়, 8,000 এনে প্ৰাইচ আছে। আমাৰ তাত 7,000ত পাই যাব। 1,000 ডিছকাউণ্ট দি দিবা। 1,000 মোৰ ভিডিঅ'ৰ কাৰণে ডিছকাউণ্ট দিব গাইজ। কি লাগে আপোনালোকে জনি আছাম ব্লগ চাওক আৰু স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ আহি আছে, নবীন ভাইৰ ছেকেণ্ড ষ্ট'ৰৰ নাম্বাৰ আহি আছে, কণ্টেক্ট কৰক আপোনালোকে। এইটো পাব 7,000 পাব আপোনালোকে। নাৰ্জো 4GB ৰেম 64GB, নাৰ্জো 20A। তো গাইজ কি লাগে আপোনালোক 7,000 টকা পাইছে। নেক্সট কি দেখুৱাবা? এইটো চাই লোৱা, ৰিয়েলমি 3 Pro গেমিং ফোন হয়, 4GB 64GB ৰেম, 7,700 আছে। এইটো বেছি ডিছকাউণ্ট নাই, এনে 300 মান ডিছকাউণ্ট পাই যাব, মানে 7,500 পাই যাব, 7,400 পাই যাব, 400 পাই যাব। নেক্সট কি লাগে? নেক্সট কি দেখুৱাবা? নেক্সট এইটো চাই লোৱা, 6GB 128GB ফোন হয়, 8,500 আছে, MI এইটো তোমাৰ 7,500 আছে। 7,500 দি দিবা। হয়, ডিছকাউণ্ট চলি আছে এইটো। চ' বাকী কণ্ডিশ্যনবিলাক গুড কণ্ডিশ্যনবিলাক চাই ল'ব পাৰা, ডিছপ্লে একো স্ক্ৰেচ নাই। চ' গুড কণ্ডিশ্যন, একদম অৰিজিনেল ডিছপ্লে, তো ন' প্ৰব্লেম। তো ৰিপেয়াৰিং ফোনটো নাপায়, গমেই পায়। হয়, ৰিপেয়াৰিং ফোন নাপায়। নবীন ভাই তাত ৰিপেয়াৰিং ফোন নাই, আপোনালোকে জানেই সকলোৱে। চ' এইটো পাই যাব আপোনালোকে মাত্ৰ 7,500। তো 6GB ৰেম। গাইজ কি লাগে? কালাৰ দেখিছে ইমান ধুনীয়া, 6GB আছে মোবাইল। তো একদম জুই আছে, জুই। তো নেক্সট কি দেখুৱাবা? এইটোৱে C3 চালা একে এইটো ৰেম হয়, এইটো 4GB ৰেম হয়, 7,500 আছে, 7,000ত আহি যাব, 7,000 টকা দি দিবা। তো নেক্সট কি দেখুৱাবা? Note 7 আছে, এইটোও 4GB 64GB 7,500 আছে, 7,000ত আহি যাব, 500 এইটো 7,000 দি দিবা। হয়, এইটো কিন্তু একদম ধুনীয়া ফোন, একদম চালিয়া ফোন, একদম 48 মেগাপিক্সেল কেমেৰা হয়, বঢ়িয়া ফোন। তো একদম চালিয়া ফোন, মই নিজে চলাইছিলোঁ আগতে। তো ভাল মোবাইলটো একদম আপোনালোকে পাই যাব, 7,000 পাই যাব, 7,000 পাই যাব। গাইজ কি লাগে? নেক্সট কি দেখুৱাবা? এইটোৱে চাই লোৱা, 4GB 64GB, এইটোৰে 6GB 128GB আছিলে, এইটো 4GB 64GB 6.5 আছে, 6ত আহি যাব। হয়, তো এইটো আপোনালোকৰ 6.5 পাই যাব। তো নেক্সট কি দেখুৱাবা? Redmi 8 4GB 64GB হয়, এইটো 8,500 আছে, 8,500 7,500 7,000 দি দিবা। 7,500। তো ইয়াৰ লগত কিবা চাৰ্জাৰ পাতি কিবা থাকিব নেকি তোমালোকৰ? চাৰ্জাৰ নাথাকে। আৰু কিবা তোমালোকৰ ফালৰ পৰা ৱাৰেণ্টি গ্যাৰাণ্টি থাকে আৰু বিল থাকে, 7 ডেজৰ ছাৰ্ভিচ দিয়া যায়। আমাৰ তাত ফোনৰ ৱাৰেণ্টি থাকিলেও ৱাৰেণ্টি নাপায়। আচ্ছা, তো নেক্সট কি দেখুৱাবা? এইটো চাই লোৱা, Redmi বেটাৰী
মজা বেটাৰি থাকা 6GB 128GB তো 9000 দেখুৱাইছে তুমি কিমান দিবা 9000 8500 8500 500 লগলগ ডিসকাউন্ট 500 টকা লগলগ ডিসকাউন্ট আৰু নবীন ভাই ডিসকাউন্ট দিলে নবীন ভাই কেনেকুৱা হ'ব সো এইটোৱে নবীন ভাইৰ কামাল তো 500 টকা লগলগ ডিসকাউন্ট গাইস কি কমেন্ট কে আৰু আপোনাক তো নেক্সট কি দেখাব আৰু Note 6 Pro চাই লোৱা 6GB RAM হয় 64GB storage 7500 আছে 7200 আহি যাব এইটো 7200 তো গাইস প্ৰতিটো মোবাইল দে A to Z মোবাইল আপোনালোকে ডিসকাউন্ট পাইছে হয়তো 500 টকা হয়তো 1000 টকা হয়তো 200 টকা তো কিবা এটা নহয় কিবা এটা ডিসকাউন্ট দি আছে তোমালোকে সো এইটোৱে নবীন ভাই ষ্টৰৰ একদম কি কলো আৰু বাবাল একদম ডিসকাউন্ট দি থাকে এনেকুৱা তো এইটো হল 6GB 64GB এইটো 7300 7200 আহি যাব এইটো মোবাইল সব MI তাকো 6GB 64GB ষ্টৰেজ নেক্সট কি দেখাবা নেক্সট এইটো চাই লোৱা Realme 8GB ফোন হয় Redmi 2 Pro এইটো মাৰ 8500 আছে টু 8000 ত আহি যাব 8000 500 টকা লগলগ ডিসকাউন্ট 500 টকা অন দা স্পট লগলগ 500 টকা ডিসকাউন্ট মাত্ৰ পাব আপোনালোকে 8000 টকা 8GB RAM গাইস কি লাগে 8GB RAM পোৱাটো তাৰ কথা আপোনালোকে 8000 টকাত সো অনলি পাই আছে বল নবীন ভাই ষ্টৰ পাই আছে 8GB RAM 8000 টকাত গাইস কি লাগে নেক্সট কি দেখাব কোৱা নেক্সট এইটো চাই লোৱা Vivo V9 4GB RAM হয় 7500 আছে 6500 আহি যাব 6500 দি দিবা তো গাইস কি লাগে নেক্সট কি দেখাবা এইটো 4500 আছে সৰি 7500 আছে 99 4GB 64GB এইটো 6500 কিমান ডিসকাউন্ট দিলা তোমালোকে 1000 ডিসকাউন্ট 1000 ডিসকাউন্ট তো গাইস কি লাগে 1000 ডিসকাউন্ট নেক্সট কি দেখাবা গেমিং ফোন লাগে কিছুমানক তো এই পোকো আছে পোকো F1 6GB 128GB স্টোরেজ হয় 10500 আছে 1000 এটো তো ডিসকাউন্ট চলি আছে 9500 টকা মাত্ৰ 9500 টকা অনলি পাই আছে আপোনালোক পোকো ফোন গেমিং ফোন গাইস কি লাগে এটকে নেক্সট কি দেখাবা Oppo আছে 8GB 128GB থাকা F17 Pro কিছুমানৰ Oppo ক্যামেৰা ভাল ফোন লাগে 13500 আছে 500 ডিসকাউন্ট হৈ যাব 500 ডিসকাউন্ট তো এবাৰ লুকসটো দেখাই দিও মোবাইলৰ লুকসটো চাব আপোনালোকে একদম স্মুথ মোবাইল স্মুথ ফুল ভাল লাগিছে সো ক্যামেৰা কথা ক'বলে ক্যামেৰাটো আপোনালোক দেখাই দিও এবাৰ তো চাব পাৰে একদম গুলি ক্যামেৰা একদম জুই সো দেখাই দিছো আপোনালোক চাব পাৰে দম ষ্টাইলিশ মোবাইলটো ভাল লাগিছে দেখি তো এইটো কিমান দি থাকা বুলি ক'লা 13000 টকা দি আছে তো নেক্সট কি দেখাবা 5G ফোন লাগিলে এটো চাব পাৰা নাৰ্জো 6GB 64GB হয় 12.5 আছে 12 আহি যাব 12 আহি যাব নাৰ্জো 5G তো গাইস কি লাগে 64GB 6GB 64GB ষ্টৰেজ আৰু নেক্সট 5G ফোন এটো পোকোটো ভাল লাগিছে এটো কিমান দিবা এটো 12.5 আছে 12 আহি যাব X3 Pro তো গাইস 128GB 6GB RAM 128GB হয় কিমান দিবা 12000 টকা দিবা 500 টকা ডিসকাউন্ট তো গাইস আপোনালোক চাব পাৰে মোবাইল লুকসটো ভাল লাগিছে সো এইটো আপোনালোক পটক A1 কন্ডিশন আছে A1 কন্ডিশন গুড কন্ডিশন আপোনালোক দেখাই দি আছো একদম পোকো গেমিং ফোন গাইস কি লাগে এটকে 12 টকা লৈ যাওক আপোনালোকে 6GB RAM 128GB ষ্টৰেজ তো নেক্সট কি দেখাবা MI A3 চাইবা MI A3 ইন ডিসপ্লে থাকা ফিঙ্গারপ্রিন্ট থাকা ফোন হয় স্টক এন্ড্রয়েড 4GB 64GB এটো 9500 আছে 9000 ত আহি যাব 9000 আহি যাব তো এবাৰ লুকসটো দেখাই লাগে এবাৰ মোবাইল চাব পাৰে জিলিকি জায়গা হৈছে মোবাইল তো একদম ওয়াকিং কন্ডিশন একদম গুড কন্ডিশন গাইস কি লাগে আপোনালোক কৈছো অন দা স্পট কৈছো 9000 পাই যাব আপোনালোকে লৈ যাওক 4GB RAM 64GB ষ্টৰেজ তো নেক্সট কি দেখাবা নেক্সট এটো চাইবা Realme 7 6GB 64GB 10000 আছে 9500 আহি 9000 সো গাইস এন্ড্রয়েড বহুত আছে আমি আইফোন দেখুৱাম আইফোন দে আমি আইফোন লগে যাও আইফোন লগে যাও আমি আইফোন চাইবা সো আইফোন লগে যাও এন্ড্রয়েড দেখুৱালো যে প্ৰতিটো মোবাইলতে আপোনালোকৰ 200 সৰি 300 500 1000 1500 সো এনেকুৱা আপোনালোক ডিসকাউন্ট দি আছে নবীন ভাই ষ্টৰ তো নেক্সট আইফোন কম ৰেঞ্জত কি দেখাবা কম ৰেঞ্জত তোমাৰ 6s আছে 6s তো গমে পাই 32GB 9500 আছে 9000 ত আহি যাব 9000 আহি যাব সো নেক্সট কি দেখাবা এটোৰে 64GB আছে 10000 আছে 9500 ত আহি যাব 9500 ডিসকাউন্ট 64GB তো নেক্সট কি দেখাবা তাৰপিছত 7 12500 আছে 11000 ত আহি যাব বাপৰে বাপ ইমান কম দাম কি কম গাইস 1500 ডিসকাউন্ট আছে সো গাইস 15000 ডিসকাউন্ট গাইস এতিয়া লৈ যাওক 1500 সরি 1500 টাকা ডিসকাউন্ট 1500 টাকা ডিসকাউন্ট একদম বাবাল ডিসকাউন্ট দিয়েছে নবীন ভাই স্টোর তো নেক্সট কি দেখাবো এসি আছে 18500 15000 এর আই যাব 1500 টাকা দি দিবা হয় তো গাইস কি লাগে এসি 64GB 2022 ভার্সন 2020 ভার্সন তো নিউ ভার্সন তো নেক্সট কি দেখাবো আর রঙা রঙা দেখিছো সো এক্সআর চাই লো এক্সআর 128GB হয় 27 আছে আছে 25 আত আহি যাব 25 আত আহি যাব হয় কিমান ব্যাটারি হেলথ কিমান দিছা ব্যাটারি হেলথ 80 উপৰতে থাকিব 80 উপৰত হয় সো এবাৰ দেখুৱাই দিম আমি সো ব্যাটারি হেলথ দেখুৱাই দিছো লোক গাইস চাব পাৰে একদম 82 ব্যাটারি হেলথ সো প্রাইস ঠিক আছে 25 আহি যাব তো এইটো অরিজিনাল ডিসপ্লে বাৰু অরিজিনাল ডিসপ্লে
তো চাব পাৰে ট্ৰু টোন দেখুৱাই দিছোঁ অলপ অৰিজিনেল ডিছপ্লে 25 লৈ যাওক আপোনালোকে এক্সাৰ তো একদম কালাৰিং ধুনীয়া কালাৰিং একদম ৰেড কালাৰ ব্লেকতো আছে এইটো 64GB টু 23 পাই যাব 23 পাই যাব এক্সাৰ এক্সাৰ তো নেক্সট কি দেখুৱাব আৰু 7 প্লাছ চাইজৰ ডাঙৰ ফোন লাগে যদি আইফোনৰ 128GB আছে ষ্টৰেজৰ প্ৰব্লেম নাই 14500 তোমাৰ 14000ত আহি যাব এইটো বেটাৰী হেল্থটো কিমান বেটাৰী হেল্থ ইয়াৰ 100% আছে 100% বাৰু 100% বেটাৰী হেল্থ দেখুৱাই দিলে একদম গুড কণ্ডিশ্যন চাই আছে দেখুৱাই দি আছে দাদাই তো এইটো নবীন ভাই ষ্ট'ৰ কণ্টেক্ট নাম্বাৰ আহি আছে আপোনালোক কণ্টেক্ট কৰক আৰু লৈ যাওক অলপ মন পচন্দৰ মোবাইল চ' গাইজ দেখিলে আপোনালোকে 100% বেটাৰী হেল্থ আইফোন 7 প্লাছ তো কিমান প্ৰাইচ লাগিছে এইটো 14500 আছে হয় তোমাৰ 14000ত আহি যাব 14500 লগৰ ডিছকাউণ্ট তো এক্সেছ কিমান দি আছা এক্সেছ 64GB ৰ 30000 আছে এনে এতিয়া প্ৰাইচ কমিছে 26000 মানত আহি 26 4000 টকা ডিছকাউণ্ট গাইজ 4000 টকা ডিছকাউণ্ট 26 ত পাই আছে 89 বেটাৰী হেল্থ 64GB ষ্ট'ৰেজ তো নেক্সট আমি আহিল আইফোন 11 তোমাৰ 64GB 29 এনে আছে আমাৰ তাত 28 ত আহি যাব 28 আহি যাব 64GB আইফোন 11 কিমান বেটাৰী কিমান বেটাৰী হেল্থ 80 প্লাছ 80 প্লাছ তো গাইজ কি লাগে একদম দেখি যাব অৰিজিনেল ডিছপ্লে অৰিজিনেল কণ্ডিশ্যন চ' নেক্সট কি আহিল আকৌ 8 প্লাছ চাব পাৰা 8 প্লাছ তোমাৰ 95% বেটাৰী হেল্থ আছে আচ্ছা এনে ইয়াৰো দাম কমিছে বহুত এনে আমাৰ আগত আছিলে 23000 আছিলে এইটো এতিয়া তুমি 17000 মানত পাই যাবা 17 কিমান কমিলে 6000 মান কমিলে 6000 কমিলে চ' গাইজ আগৰ প্ৰাইচ হয় বহুত আগৰ প্ৰাইচ 6000 টকা কমি গ'ল এইটো মাত্ৰ পাব আপোনাক 15000 টকাত চ' আজিৰ এটা 17000 টকা পাব তো 17000 পাই যাব আপোনালোকে মাত্ৰ 6000 টকা ডিছকাউণ্ট কৰি 17000 টকা দি আছে গাইজ নবীন বাই ষ্ট'ৰত তো ক'তো নাপাব আপোনালোকে পাব নবীন বাই ষ্ট'ৰত চ' দাদা এইখিনি আপোনাৰ ষ্টক দেখুৱালোঁ আৰু আছে দেখুৱাটো সম্ভৱ নহয় যি গতিকে চ' এইটো যেটা আপোনালোক দেখুৱালোঁ দাদাৰ নবীন ভাই ষ্ট'ৰত চ' লোকেশ্যনটো এবাৰ কৈ দিবা এইটো বাসিস্থা চাৰিআলিত হয় জিম পইণ্টৰ অপজিট চাইড এইটো লোকেশ্যন কণ্টেক্ট নাম্বাৰ আহি আছে স্ক্ৰীনত চ' আপোনালোকে কণ্টেক্ট কৰক নবীন ভাই ষ্ট'ৰ পৰা গুগল মেপছতো আছে আপোনালোকে লৈ যাব মন পচন্দৰ মোবাইল চ' গাইজ আপোনালোক একদম ফাইনেল দেখুৱালোঁ নবীন ভাই ছেকেণ্ড ষ্ট'ৰ দেখুৱালোঁ বশিষ্ঠ চাৰিআলিত চ' একদম ষ্টক ক'ব লাগে বাবাৰ ষ্টক একদম পানীৰ দৰে দাম তো যি গতিকে আপোনালোক কৈ আছোঁ ভিডিঅ'ৰ মাজত তেওঁলোকে অফাৰটো দিছে 500 হওক 6000 হওক আনকি 10000 টকালৈকে ডিছকাউণ্ট আছে নবীন ভাই আৰু নবীনে নিজে কৈ থাকে যে 15000 টকালৈকে ডিছকাউণ্ট তো চেম তেনেকুৱাই একদম ৰাইট কথা তো তেওঁলোকে যেনেকৈ ডিছকাউণ্ট দিয়ে সেনেকুৱা ডিছকাউণ্ট থাকিব অন দ্য স্পট যেনেকুৱা আপোনালোক কয় মোবাইলত তেনেকুৱা আপোনালোক পাব চ' ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু নবীন ভাইৰ ভিডিঅ'টো আপোনালোকে চাই থাকক ধুনীয়াকৈ আৰু কণ্টেক্ট নাম্বাৰ আহি আছে চ' কণ্টেক্ট কৰি লৈ যাওক আপোনালোক নবীন ভাইৰ পৰা ষ্ট'ৰ ভিজিট কৰক এণ্ড মন পচন্দৰ মোবাইল লৈ যাওক তো ডিছকাউণ্টটো থাকিবই তো বাবাৰ ডিছকাউণ্ট থাকিব তো থেংক ইউ ছ' মাছ নেক্সট এটা ব্লগত লগ পাম বাই বাই